সময় কটাবলৈ নতুন এজনক পোৱাটো সহজ, কিন্তু জীৱনটো কটাবলৈ সঁচা এজনক পোৱাটোহে কঠিন। জীৱনত আহাৰ শেষ নাই, চিন্তাৰ অন্ত নাই, খঙৰ সীমা নাই, লোভৰ কোনো চিকিৎসা নাই। সকলোবোৰৰ যিহেতু অন্ত নাই, সেইবাবে হয়তো জীৱনত শান্তি নাই। ভাল সময়ত সেইসকল মানুহক কেতিয়াও পাহৰি নাযাবা, যিসকল মানুহ তোমাৰ বেয়া সময়ত তোমাৰ কাষত আছিল। শিক্ষাই মানুহক শুদ্ধ কৰে, আবেগ মানুহক নষ্ট কৰে, বিবেকে মানুহক ৰক্ষা কৰে, ধৈৰ্যই মানুহক সাহসী কৰে, অহংকাৰ আৰু মিছাই মানুহক ধ্বংস কৰে। পৃথিৱীলৈ অহাৰ খবৰ 9 মাহ আগতেই পোৱা যায়, কিন্তু পৃথিৱীৰ পৰা যোৱাৰ খবৰ 1 ছেকেণ্ড আগতো গম পোৱা নাযায়। সেইকাৰণে জীৱনৰ প্ৰতিটো পল আনন্দৰে জীয়াই থাকা। হাঁহি থাকিলেই মানুহ চঞ্চল নহয়, হয়তো তাৰ আঁৰত লুকাই আছে একোটা হৃদয় ভঙা কাহিনী। ভাগ্য তোমাৰ হাতত নাই, কিন্তু সিদ্ধান্ত তোমাৰ হাতত। ভাগ্যই সিদ্ধান্ত নলয়, কিন্তু তুমি লোৱা সিদ্ধান্তই ভাগ্যক সলনি কৰি দিব পাৰে। জীৱনত যদি সফলতা লাভ কৰিব বিচৰা, তেনেহলে সদায় নিজৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখা আৰু ভাগ্যৰ ওপৰত ভৰসা ৰাখা। জয় নিশ্চিত হলে ভয়াতুৰেও যুদ্ধ কৰে। সাহসী তিৰোকী কয়, যিজনে পৰাজয়ৰ কথা জানিও নিজৰ কৰ্তব্য পালন কৰে। সদায় এটা কথা মনত ৰাখিবা, নিজৰ জীৱনৰ সমস্যাবোৰ নিজেই সমাধান কৰিব লাগিব। জ্ঞানটো বহুতেই দিব, কিন্তু লগত কোনো নাথাকে। পানীৰে গা ধোৱা মানুহে কেৱল কাপোৰ সলাই পিন্ধে, আৰু ঘামেৰে গা ধোৱা মানুহে এদিন ইতিহাস সলায়। হাজাৰজন থাকিলেও কিন্তু জীৱন বাটত অকলশৰে আগুৱাব লাগিব। এইটোৱেই সত্য, বিপদত কোনেও সহায় নকৰে। মিছা ভাল পোৱা গছৰ পাতৰ দৰে, যিটো কিছুদিন পিছত সৰি পৰে, কিন্তু সঁচা ভাল পোৱা হ'ল নদীৰ পানীৰ দৰে, যিটো দুভাগ কৰিব বিচাৰিলেও কেতিয়াও ভাগ কৰিব পৰা নাযায়। বুদ্ধিমান নাৰীয়ে স্বামীক কেতিয়াও অপমান বা মনত আঘাত দি পেলাই কথা নকয়। কালি তোমাক কোনে দুখ দিলে সেয়া পাহৰি যোৱা, আজি তোমাৰ যত্ন কোনে লৈছে সেইটো মনত ৰাখা। অতীতত তুমি যাৰ বাবে কান্দিছিলা সেয়া পাহৰি যোৱা, আজি তুমি কাৰ বাবে হাঁহিব পাৰিছা সেইটো মনত ৰাখা। কোনোবাই তোমাৰ লগত বেয়া কৰিলে তুমিও তেওঁলোকৰ লগত বেয়া নকৰিবা, নহলে তোমাৰ আৰু তেওঁলোকৰ মাজত পাৰ্থক্যনো কি থাকিল। মনত ৰাখিবা, কাৰোবাৰ বেয়া কৰি কোনেও সুখত থাকিব নোৱাৰে। মানুহ যিমানেই বগা নহওক কিয়, ছাৰটো সদায় কলা। মই শ্ৰেষ্ঠ সেয়া হ'ল আত্মবিশ্বাস, কিন্তু ময়েই কেৱল শ্ৰেষ্ঠ সেইটো হ'ল অহংকাৰ। ইচ্ছা পূৰণ নহলে ক্ৰোধ বাঢ়ে, আৰু পূৰণ হলে লোভ বাঢ়ে। সেইবাবে জীৱনৰ প্ৰতিটো মুহূৰ্তত ধৈৰ্যৰে আগবাঢ়ি যোৱাটো হ'ল শ্ৰেষ্ঠতা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু এনেকুৱা মটিভেশ্যনেল ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।